প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, এয়া হৈছে আমাৰ অসমীয়া লালমোহন পিঠা। এইটো চাওকচোন, একেবাৰে লালমোহনটোৰ দৰে লাগিছেনে? মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। আৰু এই পিঠাটো দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও বহুতে সোৱাদ লগা হয়। গৰমে গৰমে খাবলৈ বহুতে সোৱাদ লাগে। আৰু এইটো মই পিঠাগুড়িৰে বনাইছোঁ, একেবাৰে কম বস্তুৰে, আমাৰ পাকঘৰত থকা বস্তুৰে বনাইছোঁ। মই আপোনালোকক এটা ভাঙি দেখুৱাওঁ, ৰ'ব। এয়া কাটি দেখুৱাইছোঁ। এয়া দেখিলেনে, ভিতৰখনত পুৰ ভৰাই দিছোঁ। দেখিবলৈ কিমান ধুনীয়া দেখিছেনে? কালাৰ চাওকচোন আপোনালোকে। আৰু খাবলৈ বহুত সোৱাদ লগা হয় এইটো পিঠা। আৰু একেবাৰে সহজেই আপোনালোকে বনাব পাৰিব। এতিয়া মই বেছি দেৰি নকৰি আপোনালোকক দেখুৱাওঁ এই পিঠাটো মইনো কেনেদৰে বনালোঁ। পিঠাটো বনাবৰ কাৰণে আমাক কি বস্তু লাগে প্ৰথমে মই আপোনালোকক দেখুৱাই লৈছোঁ। এয়া এবাটি মই পিঠাগুড়ি লৈছোঁ, আৰু এয়া লৈছোঁ নাৰিকলৰ গুড়ি। এয়া ডেচিকেটেড নাৰিকল হয়, বজাৰত কিনিবলৈ পায় শুকান নাৰিকলৰ গুড়ি। কেঁচা নাৰিকলো আপোনালোকে ৰুকি ল'ব পাৰে। আৰু এয়া লৈছোঁ গুড় মই আধা বাটি লৈছোঁ। নিজৰ হিচাপ মতে লৈ ল'ব লাগে কিমান মিঠা খায়। মই এবাটি নাৰিকল গুড়িত এয়া আধা বাটি গুড় লৈছোঁ। আৰু লগতে লৈছোঁ এটা বিটৰুট। বিটৰুটটো আমাক লাগিবই, যিহেতু আমি পিঠাটো কালাৰ বনাইছোঁ, সেইকাৰণে এই বিটৰুটটো আমাক লাগিবই। এতিয়া মই আপোনালোকক দেখুৱাওঁ। এয়া মই এখন ৰুকনি লৈছোঁ। ৰুকনিখনতে মই এই বিটৰুটটো অকণমান পিহি ল'ম, তেতিয়া আমাৰ কালাৰ আহিব। আৰু এইখিনিত অকণমান পানী দি প্ৰথমতে উবলাই ল'ম। মই গোটেইটো দিয়া নাই, আধা দিছোঁ। আধা দিলেই হ'ব, কাৰণ মই পিঠাগুড়ি কমকৈ লৈছোঁ, বেছি ল'লে বেছিকৈ দিব লাগে। আৰু এয়া দেখিছেনে, মই অলপমান ৰুকি ল'লোঁ। আৰু ইয়াতে মই এতিয়া পানী দি দিম। এয়া দিলোঁ পানী এগিলাচ। আৰু তাতে মই এয়া ইলাচি দুটা খুন্দি দিছোঁ। ইলাচি দুটা মই এইকাৰণে খুন্দি দিছোঁ, কেতিয়াবা কি হয়, বিটৰুটৰ এটা গোন্ধ আহে, সেইটো চবেই ভাল নাপায়। আমি যদি এনেদৰে বিটৰুটৰ পানীখিনি যদি উতলাই লওঁ, তেতিয়া বিটৰুটৰ গোন্ধটোও নাহে ইলাচি দিয়াৰ কাৰণে, আৰু আমাৰ কালাৰটো বহুত ধুনীয়া আহিব। পিঠাগুড়িখিনি মই এটা ডাঙৰ বাটিত লৈ লৈছোঁ, আৰু তাতে এয়া অকণমান নিমখ দিছোঁ। আৰু আমি বিটৰুটৰ পানীখিনি এয়া বনাই ল'লোঁ। দেখিছেনে কালাৰ কিমান ধুনীয়া আহিছে? আৰু গৰম হৈ আছে, আমি গৰমে গৰমে দিব লাগিব। এতিয়া ইয়াতে মই অকণমান এয়া ঘি দি দিম, আধা চামুচতকৈ কম দিছোঁ। আৰু আমি ইয়াতে এই বিটৰুটৰ পানীখিনি যে বনাইছিলোঁ, দেখিছেনে, উতলাই দিয়াৰ লগে লগে ধুনীয়া ৰং আহি গ'ল। আৰু এইখিনি পানী মই ইয়াত দিব লাগিব এতিয়া। আৰু পানীখিনি গৰম হৈ আছে, গৰমে গৰমেই দিম। প্ৰথমতে ঘি আৰু পিঠাগুড়িখিনি সানি লৈছোঁ অকণমান। এয়া ঘিটো স্কিপ কৰিব পাৰে আপোনালোকে যদি নাখায়, কিন্তু দিলে বহুত ভাল হয় দেই, সোৱাদটো ভাল আহে। এয়া অলপ অলপকৈ মই এনেদৰে দি যাম পানী। আৰু পানীখিনি গৰমে গৰমে দিব। পিঠাগুড়িখিনি গৰম পানীৰে আমি মঠিব লাগিব। এয়া দেখিছেনে, ধুনীয়া কালাৰ এটা আহিছে। আৰু অকণমান লাগিব। এয়া এয়া দেখিছেনে, আমাৰ ধুনীয়া পিঠাগুড়িৰ এটা ডো হৈ গ'ল। আৰু এতিয়া এইখিনি মই অকণমান দেৰি ঢাকি থৈ দিম। আৰু গোটেই কাপ আমাৰ নালাগিলে, আধা কাপ মানে লাগিলে। এয়া দেখিছেনে। আৰু এইখিনি অকণমান নিমখ দি বা চেনি দি খায়ো দিব পাৰি, হেল্থৰ কাৰণে বহুত ভাল। এতিয়া আমি পুৰ বনাব লাগিব। আপোনালোকক গেছৰ ওচৰলৈ লৈ যাওঁ, আহক। গেছটো জ্বলাই মই পেন এখন পাতি দিছোঁ। পেনখনত অকণমান ঘি দিছোঁ। আৰু ঘিখন অকণমান বহলাই দিছোঁ এয়া। আৰু তাতে মই এয়া চফ হয়, কেঁচা চফ দি দিছোঁ। চফটো দিলে সোৱাদটো খুব ভাল লাগে। চফৰ গোন্ধটো মই বহুত ভাল পাওঁ। এয়া আৰু এয়া আমাৰ নাৰিকলখিনিও ইয়াতে দি দিছোঁ। অকণমান ভাজি ল'ম। এয়া দেখিছেনে, আমাৰ ভজা হৈ গ'ল। আৰু এতিয়া মই গুড়খিনি ইয়াতে দি দিম। গুড় গলি যাব ইয়াতে। এয়া দেখিছেনে, ধুনীয়াকৈ। অকণমান মই পানী দি দিওঁ, একদম এচামুচমান পানী দিছোঁ এয়া। আৰু এতিয়া মই লৰাই থাকিম, যাতে গুড়খিনি গলি যায় ধুনীয়াকৈ।
আৰু নাৰিকল গুড় ধুনীয়াকৈ মিলি যাব এতিয়া গুড়খিনি ধুনীয়াকৈ গলি গ'ল আৰু নাৰিকলৰ লগত ধুনীয়াকৈ মিলি গৈছে ইয়াতে মই এতিয়া অকণমান খিচমিচ দি দিম এয়া খিচমিচ কাটি থৈছিলোঁ এয়া দি দিছোঁ তাতে আৰু ধুনীয়াকৈ মিলাই দিম এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ কাৰণ বেছিকৈ শুকান হৈ গ'লে আৰু শুকান হৈ যাব ঠাণ্ডা হোৱাৰ লগে লগে সেইকাৰণে বেছি শুকান নকৰোঁ এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছেগৈ আৰু যেতিয়া আমি বনাম তেতিয়ালৈকে আৰু টাইট হৈ যাব এয়া ডাঠ হৈ যাব এয়া আমাৰ হৈ গ'ল এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম এয়া মই নাৰিকলখিনি লাডু বনাই ল'লোঁ এতিয়া এইখিনি মই কিনাৰত থৈ দিম আৰু এয়া আমাৰ পিঠাখিনি দেখুৱাইছোঁ পিঠাখিনি ধুনীয়াকৈ হৈ আছে এয়া দেখিছেনে বেছি টানো হোৱা নাই একেবাৰে ঢিলাও হোৱা নাই দেই এনেদৰে আমি বনাই ল'ব লাগিব এতিয়া আমি ইয়াৰ পৰা অকণমান ল'ম এয়া দেখিছেনে এনেকৈ লাডু বনাম প্ৰথমতে এনেকৈ ধুনীয়াকৈ লাডু বনাই ল'লোঁ আৰু এতিয়া অকণমান চেপেটা কৰি দিম যিহেতু আমি পুৰ ভৰাব লাগিব ইয়াত এয়া দেখিছেনে এতিয়া আমি বনাই থোৱা এই পুৰটো ইয়াতে দি দিম আৰু দি পেলানি ধুনীয়াকৈ আমি বন্ধ কৰি দিম এয়া আৰু ধুনীয়াকৈ আমি মিলাই দিছোঁ এয়া দেখিছেনে এটা ধুনীয়া আমাৰ এয়া পিঠা আকৃতিত হৈ গৈছে এয়া দেখিছেনে আৰু এই পিঠাখিনি বেছি ডাঠকৈ ল'ব নালাগে আৰু ভিতৰত পুৰ দিয়া কাৰণ এইটোৱে আমি যদি পিঠাটো ডাঠ হয় বা পুৰ নিদিয়াকৈ বনাওঁ ইমান সোৱাদ নহ'ব খাবলৈ সেইকাৰণে আমি যদি ধুনীয়াকৈ নাৰিকল গুড় বাদাম যিহৰে পুৰ যদি দি বনাওঁ তেতিয়া আমাৰ পিঠাটো ধুনীয়াকৈ মানে হ'ব আৰু সিজিবও আৰু খাবলৈ বহুত সোৱাদ লগা হ'ব এইটো মই এটা বনালোঁ আৰু এটা বনাই দেখুৱাম আপোনালোকৰ আগত একেবাৰে ইজি বুলিয়ে কৈছোঁ মই খাবলৈ কিন্তু বহুত সোৱাদ লগা হয় আৰু দেখিবলৈও বহুত ধুনীয়া হয় ঠিক আগৰ দৰে এনেদৰে এই দেখিছেনে মই বহুত পাতলকৈ বনাইছোঁ বাহিৰৰ লেয়াৰখন এয়া আপোনালোকে বাৰু এনেদৰে বনাইছেনে মোক জনাবচোন বহুত ধুনীয়া হয় খাবলৈ আৰু হেলথি হয় বিটৰুট খাবও লাগে নহয়নে বাৰু আৰু এইবোৰ ছিজন গুচি গ'লে আৰু বস্তু নাপায় এয়া দেখিছেনে ধুনীয়াকৈ আৰু এটা মই আপোনালোকৰ আগত বনাই দেখুৱালোঁ এয়া দুটা মই আপোনালোকৰ আগত বনাই দেখুৱালোঁ এতিয়া মই এনেদৰে আটাইকেইটা পিঠা বনাই ল'ম এটা পিঠা ধুনীয়াকৈ বনাই ল'লোঁ অলপ ডাঙৰ ডাঙৰে হৈছে ডাঙৰকৈ বনাই দিছোঁ সৰুকৈ হোৱাতকৈ এটা খালে পেট ভৰি যাব নহয়নে আৰু দেখিবলৈও ধুনীয়া লাগিছে চাওকচোন এতিয়া মই আপোনালোকক গেছৰ ওচৰলৈ লৈ যাওঁ আহক গেছত মই কেৰাহী এখন পাতি দিছোঁ আৰু এয়া আধা লিটাৰ মই আমুল তাজা গাখীৰটো লৈছোঁ আৰু এইখিনি এতিয়া মই কেৰাহীখনতে দি দিম আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে পাউডাৰ গাখীৰো ল'ব পাৰে পানীত অলপমান ফিটি পেলানি লিকুইড কৰি ল'লে হয় এয়া দেখিছেনে মই ধুনীয়াকৈ গাখীৰখিনি দি দিলোঁ আৰু গেছটো জ্বলাই দিছোঁ আৰু এইখিনি এতিয়া মই উতলিবলৈ দিম প্ৰথমতে গাখীৰ উতলিবৰে হৈছে আৰু এতিয়া ইয়াতে মই এয়া 1.5 চামুচ চেনি হ'ব দি দিছোঁ চাহ খোৱা চামুচেৰে 1.5 চামুচ চেনি আৰু চেনিটো কিমান দিয়ে মিঠা সেই আপোনালোকৰ কথা এতিয়া চেনিখিনি ভাল ধৰণেৰে মই লৰাই দিছোঁ আৰু গাখীৰো আমাৰ ধুনীয়াকৈ উতলি গ'ল এয়া দেখিছেনে এয়া এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ ল' মিডিয়াম কৰি দিছোঁ এয়া দেখিছেনে এতিয়া মই বনাই থোৱা পিঠাকেইটা ইয়াতে দি যাম এয়া আটাইকেইটা পিঠা মই দি দিম একেবাৰতে এয়া দেখিছেনে এতিয়া এইদৰে মই ধুনীয়াকৈ উতলিবলৈ দিম এতিয়া মই হাতা নলগাওঁ ভাগি যাব একেবাৰে কোমল হৈ আছে নহয়নে বাৰু সেইকাৰণে এয়া দেখিছেনে অকণমান লাগিয়ে গৈছে বাৰু একো নাই এয়া এতিয়া গাখীৰখিনি ধুনীয়াকৈ উতলিবলৈ দিম মই আৰু উতলাই পিঠাকেইটা অলপ সিজাই ল'ম আমি যিহেতু পিঠাখিনি কেঁচাকেই লৈছোঁ কিন্তু গৰম পানীত লৈছোঁ আৰু সেইকাৰণে পিঠাখিনি আমাৰ সিজিব লাগিব সেইকাৰণে আমি অলপ দেৰি পিঠাখিনি উতলাই ল'ম গাখীৰো কম হৈ আহিব আৰু পিঠাখিনিও ধুনীয়াকৈ সিজি যাব এয়া আপোনালোকে দেখিছেনে গাখীৰ কম হৈ আহিছে আৰু মই মিডিয়াম ফ্লেমতে এয়া বনাই আছোঁ কাৰণ হাই ফ্লেমত বনালে একদম গাখীৰ ওপৰলৈকে
উফন্দি উঠিব এয়া গাখীৰ কমি আহিছে আমাৰ পিঠাগিটাও সিজি গৈছে ধুনীয়াকৈ কিনাৰে কিনাৰে এইবোৰ মই এৰুৱাই দিছোঁ হ'বলৈ হৈছে আৰু অকণমান দেৰি আছে আৰু অকণমান গাখীৰ শুকোৱাৰ লগে লগে আমাৰ পিঠাগিটা হৈ যাব এয়া মাজে মাজে লৰাই থাকিব লাগিব কিন্তু দেই মই মাজে মাজে লৰাই আছোঁ আৰু বেলেগ কামো কৰি আছোঁ কাৰণ অকণমান দেৰি লাগে 10 মিনিটমান লাগিয়ে যায় পিঠাগিটা ধুনীয়াকৈ হৈ গ'ল একেবাৰে গাখীৰ ডাঠ হৈ গৈছে আৰু গাখীৰ একদম মলাইৰ দৰে হৈ পৰিছে দেখিছেনে আৰু পিঠাগিটাও একেবাৰে গাখীৰত ফুলি গৈছে ধুনীয়াকৈ ডাঙৰ হৈ গ'ল আৰু সিজি গৈছে এতিয়া খাব পৰা হৈছে আৰু কিন্তু গৰম হৈ আছে ঠাণ্ডা হ'লে মই ধুনীয়াকৈ আপোনালোকক সাৰ্ভ কৰি দেখুৱাম এয়া দেখিছেনে মোৰ পিঠাখিনি বনাই হৈ গ'ল মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ কাঁহী এখনত সজাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এতিয়া আপোনালোকে দেখিলেই মই পিঠাটো কেনেধৰণে বনালোঁ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ বহুত সোৱাদ লগা একদম আমাৰ পাকঘৰত থকা বস্তুৰেই আমি বনাব পাৰোঁ পিঠাটো নহয়নে বাৰু আৰু এই পিঠাটোৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিল আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে যদি বনোৱা নাই আৰু সঁচাকৈ যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্টছ কৰিব যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ